বোলে এতিয়া চকৰৰ গান গাব লৈছে চাওক কৰি দিব নমস্কাৰ বান্ধৱ কৃষ্ণ তো আজি আমি দুই যাবলৈ ওলাইছোঁ তেজপুৰৰ বিশেষ পূজা গণেশ পূজা গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু আমি তেজপুৰৰ বিশেষ গণেশ পূজাখন দেখাবলৈ চেষ্টা কৰিম বহুত জেগাত গণেশ পূজা হয় কিন্তু এইবাৰ ক'ভিডৰ কাৰণে চাগে ইমান পূজা পতা নাই বা হোৱা নাই আমিও পাতোঁ পূজা এইবাৰ আমি ইমান বিশেষকৈ পতা নাই তো আজি এইবাৰ আমি দেখাবলৈ চেষ্টা কৰিম তেজপুৰত কি ধৰণে পূজা হয় আৰু কি ধৰণে পাতিছে ক'ভিডৰ নিয়ম মানি মেলি কেনেকৈ কৰিছে নাজানো গতিকে দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক কাৰণ গণেশ বাবা কি জয় আমি এতিয়া তেল চেল ভৰাই ল'লোঁ আৰু বৰ্তমান এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু কছাৰী গাঁও যাম প্ৰথমতে কছাৰী গাঁৱৰ পৰা এনেকৈ সম্পূৰ্ণ দেখাম প্ৰথম কছাৰী গাঁৱত ভিডিঅ' দেখাই আছোঁ আপোনালোকে কছাৰী গাঁৱত গৈ তো চাই থাকক ভিডিঅ'টো তো আমি আহি পাই গ'লোহি তেজপুৰ কছাৰী গাঁৱৰ পূজা দেখাবলৈ ইয়াত পূজা দেখাই আছোঁ আপোনালোকৰ ভিতৰলৈ ব'লক দেখাই আছোঁ তেজপুৰ কছাৰী গাঁৱৰ পূজা তো এয়াই হৈছে তেজপুৰ কছাৰী গাঁৱৰ পূজা আমাৰ ইয়াতে পূজা পাতে বহুত বছৰৰ পৰা পাতি আহিছে দেখাইছোঁ আপোনালোকক পূজাখন তো আপোনালোকক তেজপুৰ কছাৰী গাঁৱৰ পূজাখন দেখালোৱে আৰু এতিয়া দেখাম বেলেগ জেগা এটুকুৰ ঠাই তো ব'লক আমাৰ লগত বেলেগ এটুকুৰ ঠাইলৈ যাওঁ তো আমি এতিয়া যাবলৈ ওলাইছোঁ আমি যাম এতিয়া তেজপুৰ হৰিজন কলনী আৰু লগতে পাঞ্জাৱী কলনী এখন আছে তো দুখনৰে ভিডিঅ' আপোনালোক দেখাই আছোঁ গণেশ পূজা আপোনালোকে চাই খুব ভাল পাব বৰ সুন্দৰকৈ গণেশ পূজা তুলিছে কৰি আৰু হৰিজন কলনী মানুহখিনি সঁচাই বৰ ভাল আপোনালোকক দেখাই আছোঁ তেজপুৰ হৰিজন কলনী পূজা গণেশ পূজা তো আমি আহি পাই গ'লোহি এতিয়া তেজপুৰ হৰিজন কলনীৰ পূজা চাবলৈ তো আপোনালোকক দেখাই আছোঁ তেজপুৰ হৰিজন কলনীৰ পূজা তো দেখিবলৈ পাইছে এইখন এখন পূজা হৰিজন কলনী বুলি কয় ইয়াতো বহুত বছৰৰ পৰা পূজা পাতি আছে আপোনালোক দেখাইছোঁ আৰু অলপ ভালকৈ ভিউ দেখাই আছোঁ আপোনালোক চাই থাকক তো আমি এতিয়া বৰ্তমান হৰিজন কলনী পূজাখন দেখাইছোঁ আৰু এই পূজাখনৰে ছেক্ৰেটাৰী আৰু সভাপতিৰ লগত অলপ কথা পাতিবলৈ চেষ্টা কৰিছোঁ যে পূজাখন কিমান বছৰ হ'ল পাতা ইয়াত কিমান বছৰৰ পৰা পাতি আছে গতিকে জানিব খুজিছোঁ ছেক্ৰেটাৰী কোন তোমালোকৰ ছেক্ৰেটাৰী তুমি তো তোমাৰ নামটো আদৰ্শ বাজপেয়ী তো তেখেতক সুধিব চেষ্টা কৰিছোঁ আৰু সভাপতি অঁ ন ঠিকে আছে তাৰপিছত সভাপতি ছেক্ৰেটাৰী আমি অলপ কথা পাতিব চেষ্টা কৰিছোঁ যে পূজাখন পতা কিমান বছৰ হৈছে আজি আপোনাৰ 8 বছৰ হ'ল 2013 পৰা আমি পাতি আছোঁ পূজা এই পূজাখনো অলপ পুৰণা হৈছে গতিকে পাতি আছে আমাৰ তেজপুৰত পূজা মানে বহুত উঠিছে গণেশ পূজা আগতে মানে তেনেকুৱা গণেশ পূজা বিশেষ ইমান জেগাত হোৱা নাছিলে কিন্তু এতিয়া মানে বহু কিছু মানুহে কৰি আছে সেইটো কাৰণে ভাল লাগিছে আৰু আগত তেনেকুৱা নাছিলে এতিয়া বৰ্তমান 2021 এতিয়া ভালকৈ হৈ আছে আৰু পূজা মানে বহুত ধুনীয়াকৈ হৈছে আৰু ভাল হ'লে হয় কিন্তু ক'ভিডৰ কাৰণে অলপ প্ৰব্লেম হৈছে পূজাবিলাক সৰু হৈছে গতিকে নেক্সট টাইম পূজা বৰ ধুনীয়া হ'ব কৰিবলৈ পাৰ্মিশ্যন পোৱা নাই এতিয়া সেইটো কাৰণে অলপ ক'ভিড যদি আঁতৰি যায় তো পূজা বহুত ভাল হ'ব তো গতিকে তোমালোকক লগ পাই বহুত ভাল লাগিলে মোৰ চেনেলটো বান্ধৱ কৃষ্ণ বুলি এবাৰ কৈ দিয়া হা দাদাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ বাই বাই দেখালোঁ আপোনালোকক হৰিজন কলনীৰ পূজা আৰু এতিয়া আমি ওলাই যাম আপোনালোকক দেখাম চাগে টাউনৰ মাজত বা ক'ত দেখাম আপোনালোক চাই থাকক তো বাই 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 পালোহি পাঞ্জাৱী কলনী বুলি কয় লগতে হৰিজন কলনীৰ লগতে ঠাইটুকুৰ আপোনালোকক এই পাঞ্জাৱী কলনীৰ ভিডিঅ' দেখাই আছোঁ গণেশ পূজা ইয়াত কি ধৰণে পাতে গতিকে চাই থাকক ভিডিঅ'টো এইটুকুৰ ঠাই হৈছে পাঞ্জাৱী কলনী আপোনাক পাঞ্জাৱী কলনীৰ ভিউ দেখাইছোঁ অলপ ভাল লাগিছে সঁচাই বৰ ধুনীয়াকৈ পাতিছে সঁচাই বৰ ভাল লাগিছে ধুনীয়া পাতিছে বৰ্তমান দিনৰ দৃশ্য আৰু অহা কাইলৈ ভাচানি হ'ব গতিকে আপোনালোকক আজি ভিডিঅ'টো দেখাইছোঁ বৰ ভাল লাগিছে যাওঁ ধাম ধুম বহুত জেগা দেখাবলৈ আছে আপোনালোকক চাই দিব তো এতিয়া আমি গৈ আছোঁ তেজপুৰ পাৰ্কিং প্লেচৰ গণেশ পূজা চাবলৈ বহুত পুৰণি গণেশ পূজা এখনো বহুত বছৰ হ'ল পাতি থকা গতিকে ব'লক চাওঁ পাৰ্কিং প্লেচৰ পূজা তো এতিয়া আমি আহি পাই গ'লোঁ অন্যতম এখন পূজা তেজপুৰৰ বহুত পুৰণি পূজা গণেশ পূজা এখন তেজপুৰ পাৰ্কিং প্লেচত পতা পূজা পাৰ্কিং প্লেচতে পাতে বহুত বছৰৰ পৰা পাতি আছে গতিকে আপোনালোক দেখাবলৈ এতিয়া চেষ্টা কৰিম ভিতৰলৈ অলপ ভালদৰে ভিজুৱেল গতিকে চাই থাকক ভিডিঅ'টো আৰু
লগতে এতিয়া তাৰ পৰা ওলাই আহিছোঁ আমি এতিয়া দেখাম তেজপুৰৰ মাজমজিয়াত হোৱা পূজা ভাগ স্প্ৰিং ভেলীৰ সন্মুখত মাজমজিয়াত তো আমি আহি পাইলোহি এতিয়া তেজপুৰ মাজমজিয়াৰ এইটো পূজা আপোনালোকে দেখাবলৈ চেষ্টা কৰিছোঁ কিন্তু মই ইয়াত কথা ক'লেতো নাহিব চাগে চাউণ্ড বাজি আছে গতিকে ওচৰৰ পৰা দেখাই যাওক তো এয়াখন তেজপুৰৰ মাজমজিয়াত হোৱা গণেশ পূজা বৰ সুন্দৰকৈ তুলিছে বৰ সুন্দৰ বৰ ধুনীয়া গতিকে ইয়াতো বহুত বছৰৰ পৰা পাতি আছে বৰ ভাল হৈছে আৰু ইয়াতে অলপ চকা এনেকৈ কৰি দিছে আপোনালোকে ইয়াৰ দৃশ্য অলপ দেখাম ৰাতিৰ ভিডিঅ'টো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে বৰ ধুনীয়া পাব ভিডিঅ'টো শেষলৈকে চালে এই দৃশ্যখিনি ৰাতি সঁচাই বৰ ধুনীয়া লাগে দেখিবলৈ তো আপোনালোকৰ ৰাতিৰ ভিডিঅ' দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গম পাই যাব আৰু লগতে আমি এতিয়া ওলাই আহিছোঁ এক্সপ্ৰেছ লাইন গৈ আছোঁ আমি তাৰ পৰা ওলাই আহিলোঁ এতিয়া এক্সপ্ৰেছ লাইন গৈছোঁ এক্সপ্ৰেছ লাইনটো বৰ সুন্দৰকৈ পূজা পাতিছে গণেশ পূজা ভাগ তো গতিকে এক্সপ্ৰেছ লাইনৰ পূজা দেখাই আমি নিজৰ জেগা যাম কটন ৰোড তো কটন ৰোড পূজা দেখাম বৰ সুন্দৰকৈ তুলিছে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে তো মই পালোহি এতিয়া এক্সপ্ৰেছ লাইনৰ পূজা চাবলৈ আৰু আপোনালোককো দেখাই আছোঁ ভিতৰত ভিজুৱেল কাৰণ মই একো ক'ব নোৱাৰিম চাগে চাউণ্ড চলি আছে বহুত জোৰত গতিকে একো শুনা নাপাওঁ মই ক'লে পাছত মই কৈ আছোঁ কি ক'ব খালি আপোনালোকে পূজাখন দেখাই আছোঁ চাই থাকক তো এতিয়া দেখাবলৈ আহিছোঁ এয়া এক্সপ্ৰেছ লাইনৰ বাহিৰৰ দৃশ্য পূজাৰ তো আপোনালোকক দেখাইছোঁ এয়া তেজপুৰ এক্সপ্ৰেছ লাইনৰ বাহিৰৰ দৃশ্য আৰু আপোনালোকক ভিতৰলৈ লৈ গৈছোঁ আপোনালোকে দেখি সঁচাই ভাল পাব পূজা ভাগ বৰ ধুনীয়াকৈ সুন্দৰ কৰি পাতিছে তো এয়া চাওক বাপ্পাক কি সৌন্দৰ্য কৰি তুলিছে বৰ ধুনীয়া চাওক সঁচাই বৰ ভাল লাগিছে পূজা ভাগ বৰ ধুনীয়া কৰি তুলিছে বৰ ভাল লাগিছে তো আপোনালোকে দেখিবলৈ পাইছে তেজপুৰৰ এক্সপ্ৰেছ লাইনৰ পূজা বহুত সুন্দৰকৈ তুলিছে এতিয়া আমি ইয়াৰ পৰা ওলাই যাম আমাৰ নিজৰ জেগালৈ কটনলৈ আৰু মই সেৱা ভাগো কৰিলোঁ গোটেই যাতে সকলোৰে মংগল হওক আৰু লগতে জীৱনত আগবাঢ়িব পাৰোঁ যাতে মংগল কৰিব যাতে তাৰে প্ৰাৰ্থনা কৰি আৰু এতিয়া আমি ওলাই যাম নিজৰ জেগা কটন ৰোডত গৈ আপোনালোকক দেখাই আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে এতিয়া বৰ্তমান কটনত দেখাবলৈ গৈ আছোঁ তো আহি আমি বৰ্তমান এটা পাই গ'লোহি তেজপুৰ কটন ৰোডৰ গণেশ পূজা ভাগলৈ এই গণেশ পূজা ভাগ বৰ সঁচাই বৰ সুন্দৰকৈ তুলিছে আপোনালোকে দেখিবলৈ পাইছে সঁচাই বৰ ধুনীয়া আৰু দেখিবলৈ পাইছে মানুহৰ ভিৰ সঁচাই ইয়াত মানুহ বহুত আহে পূজা ভাগলৈ আৰু গোটেইখন ডেক'ৰেশ্যন কৰিছে গুটিৰে সঁচাই দেখিব পাৰিছে বৰ ধুনীয়া গুটিৰে ডেক'ৰেশ্যন কৰিছে ভাল লাগিছে সঁচাই আমি আপোনালোকক সকলোখিনি দেখালোঁ তেজপুৰৰ পূজা খুব ভাল লাগিলে আমাৰ দুটাই গ'লোঁ আজি ঘূৰিবলৈ তো গোটেইখিনি পূজা চোৱা হ'ল আমাৰ আপোনালোককো দেখুওৱা হ'ল ভাল লাগিলে তেজপুৰত এনেধৰণে পূজা পাতিছে আৰু এনেদৰে বহুত বছৰৰ পৰা হৈ আহিছে আৰু পূজা বাঢ়িছিলে আচলতে এতিয়া বৰ্তমান পূজা কমি আহিছে কাৰণ ক'ভিডৰ কাৰণে আমিও পাতিছিলোঁ এইবছৰ পাতিব পৰা নাই গতিকে একো নাই আৰু এইখিনিয়ে কৈছোঁ অলপ ৰাতিৰ ভিডিঅ' মই শ্বুট কৰিছোঁ আপোনালোকে দেখাই আছোঁ ৰাতিৰ ভিডিঅ'টো অকণ চাই লওঁ ডান্স কৰি আছে এতিয়া চকৰৰ গান গাব লৈছে চাওক তো এতিয়া অলপ ৰাতিৰ দৃশ্য দেখাই দিছোঁ সঁচাই বৰ ধুনীয়া লাগিছে আপোনালোকে চাওক অপূৰ্ব কি ক'ব সঁচাই বহুত ধুনীয়া বহুত ধুনীয়া সঁচাই মাস্ক লৈ আছে আমাৰ গণেশ বাবাই ইয়াৰ তো আপোনালোকে দেখিবলৈ পাইছে আৰু এতিয়া মই অলপ তেজপুৰৰ বজাৰখন দেখাই দিছোঁ এয়া চাহৰ দোকান এয়া চমোচা চিঙিৰাবোৰৰ বিক্ৰী মানুহ বুলি আহিছে আৰু এইখন আমাৰ গাঁৱৰ তো আমি সকলোখিনি আপোনালোকক দেখালোঁ ৰাতিৰ ভিডিঅ'টো দেখাই দিলোঁ অলপমান কালি শ্বুট কৰি থৈছিলোঁ তো কৈ দিছোঁ গতিকে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব আৰু এনেকৈ আগলৈও ভিডিঅ' দি থাকিব আপোনালোকক গতিকে আমাক আশীৰ্বাদ কৰিব আৰু আগবঢ়াই নিয়াত সহায় কৰিব গতিকে ইমানতে ধন্যবাদ কৈছোঁ ভিডিঅ'টো সামৰিছোঁ বান্ধৱ কৃষ্ণ